আপুনি ADRE 3 কাৰণে ৱেইট কৰি আছে নেকি? ADRE 3.0 মেইনছ এক্সাম অনুষ্ঠিত হ'ব নেকি? যদি মেইনছ এক্সাম অনুষ্ঠিত হয় সেইটো কিমান মাৰ্কছৰ হ'ব, কিমান নাম্বাৰৰ হ'ব, নতুনকৈ ভেকেঞ্চি কেতিয়া ওলাব, তাত কিমান পোষ্ট থাকিব, চিলেবাছ আগৰ নিচিনাই আছে নে কিবা সাল সলনি কৰিলে, এই গোটেইখিনি কথা আজি ডিছকাছ কৰিম এইটো ভিডিঅ'ত। গতিকে ভিডিঅ'টো শেষলৈকে চাব। আৰু আপোনালোকৰ বাবে এটা ভাল খবৰ আছে, ADRE 3.0 যিটো চিলেবাছ থাকিব, কমপ্লিট চিলেবাছ আমি আমাৰ এই ইউটিউব চেনেল আসাম জিকে বিদ্যাপীঠত ডিছকাছ কৰিম সম্পূৰ্ণ ফ্ৰীতে। তাৰ কাৰণে আপোনালোকে একো মেম্বাৰশ্বিপ ল'ব নালাগে, একো কোৰ্চ কিনিব নালাগে, সম্পূৰ্ণ ফ্ৰীতে পাব। যিমানখিনি থাকিব অৰ্থাৎ গোটেই জিকে ছেশ্যনটো, আসাম হিষ্ট্ৰী, ইণ্ডিয়ান হিষ্ট্ৰী, ইণ্ডিয়ান জিঅ'গ্ৰাফী, আসাম আৰ্ট এণ্ড কালচাৰ, মুঠতে জিকেৰ গোটেইখিনি ছাবজেক্ট, লগতে মেথছ, ইংলিছ, ৰিজনিং গোটেইখিনি আমি ডিছকাছ কৰিম এইটো ইউটিউব চেনেলত। সেইটো কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, যাতে মই টাইম টু টাইম ভিডিঅ' আপলোড কৰিলে আপোনালোকে ভিডিঅ'টো সময়ে সময়ে চাব পাৰে আৰু চাই পেলাই নিজৰ নোটছ বনাই যাব। আপোনালোকে হয়তো জানে, কেইদিনমান আগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে ঘোষণা কৰিছিলে যে ADRE 3.0 ওলাব, য'ত টোটেল 15,000 ভেকেঞ্চি থাকিব। আৰু লগতে যিটো ADRE 2.0 এক্সাম হৈ গ'ল, সেইটো পৰীক্ষাৰ এক্সামৰ ডেট ঘোষণা কৰোঁতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছিলে যে যিসকলৰ এক্সাম বেয়া হ'ব, যিসকলৰ ফলাফল বেয়া হ'ব, সিহঁতি চিন্তা কৰিব নালাগে, সিহঁতি বেয়া পাব নালাগে, সিহঁতি আহিবলগীয়া পৰীক্ষাৰ কাৰণে প্ৰিপাৰেশ্যন কৰক, যাতে এটা ভাল ফল পাব পাৰে আৰু চাকৰিটো ল'ব পাৰে। তো ইয়াৰ পৰা আমি গম পাব পাৰোঁ যে ADRE 3.0 100% ওলাব আৰু তাত 15,000 ভেকেঞ্চি থাকিব। কিন্তু তেওঁ সেইটো কোৱা নাইকিয়া যে এক্সাম কেতিয়া হ'ব, এক্সামৰ ডেট কেতিয়া আছে, বা এক্সাম কোনটো মাহত অনুষ্ঠিত হ'ব, তাৰ এডভাৰটাইজমেণ্ট কেতিয়া ওলাব, সেইখিনি কথা তেওঁ ঘোষণা কৰা নাইকিয়া। কিন্তু যদি আমি ইমেজিন কৰোঁ, যদি আমি এটা এনালাইচিছ কৰোঁ, তেতিয়াহ'লে যিটো ADRE 2.0 হৈ গ'ল, তাৰ পষ্টিং হওঁতে হওঁতে জুলাই মাহ হৈ যাব। জুলাই মাহৰ আগত পষ্টিং হোৱাৰ একো চান্স নাইকিয়া। তো জুলাই মাহ হওঁতে হওঁতে এইটো পষ্টিং হ'ব। তাৰপিছত এইটো মাহৰ মানে 2025 চনৰ ডিচেম্বৰ মাহত ADRE 3.0 এক্সাম হোৱাৰ 90% চান্স আছে। কাৰণ 2026ত ইলেকশ্যন আছে, তো ইলেকশ্যনৰ আগতে এক্সামটো পাতিব। হয়তো ৰিজাল্টটো পিছত দিব পাৰে, সেইটো পিছৰ কথা, কিন্তু এক্সামটো ডিচেম্বৰ মাহত হোৱাৰ 90% চান্স আছে। এতিয়া কথাটো হ'ল, যদি ডিচেম্বৰ মাহত এক্সাম অনুষ্ঠিত হয়, তাত মেইনছ এক্সাম অনুষ্ঠিত হ'ব নেকি, তাত মেইনছ থাকিব নেকি, আৰু যদিও থাকে তেতিয়া সেইটো কিমান মাৰ্কছৰ হ'ব, চিলেবাছ কি হ'ব, আমি কেনেকৈ পঢ়িব লাগিব। এতিয়া হয়তো আপোনালোকে ধাৰণা কৰিব পাৰিছে, যদি মেইনছ এক্সাম অনুষ্ঠিত হয়, কাৰণ যোৱাবাৰ যিটো ADRE 2.0 হৈ গ'ল, সেইটো এক্সামৰ আগতে ঘোষণা কৰা হৈছিল যে মেইনছ এক্সাম হ'ব। তো সেইটোক লৈ বহুতে ক্ৰিটিচাইজ কৰিছে, বহুতে তাক লৈ প্ৰতিবাদ কৰিছে যে এইটো প্ৰায় APSC নিচিনাই হৈ যাব, কিয় মেইনছ এক্সাম পাতিব লাগে। সেইটো কাৰণে বহুতে প্ৰতিবাদ কৰাৰ কাৰণে, আৰু বহুত কম সময়তে কৈছিলে, সেইটো কাৰণে যোৱাবাৰ ADRE 2.0 মেইনছ এক্সামটো বাতিল কৰিব লগা হ'ল। কিন্তু হয়তো এইবাৰ ADRE যিটো 3.0 ওলাব, তাত আগতে ঘোষণা কৰি দিব যে মেইনছ অনুষ্ঠিত হ'ব, যিহেতু যোৱাবাৰে মনোনীত কৰিছিলে সিহঁতি মেইনছ এক্সাম দিব বুলি। তো এইবাৰ 90% চান্স আছে মেইনছ এক্সাম হোৱাৰ। যদি মেইনছ এক্সাম হয়, তেতিয়াহ'লেতো আমি আৰু MCQ বেচিছত পঢ়ি লাভ নহ'ব, কাৰণ আমি লিখিব লাগিব, ডেফটত পঢ়িব লাগিব, ডেছক্ৰাইব কৰি লিখিব লাগিব, তেতিয়া এটা ভাল মাৰ্কছ পাম আৰু তেতিয়াহে চাকৰি ল'ম। আৰু যদি আপোনালোকে যোৱাবাৰ যিটো ADRE 2.0 হৈ গ'ল, বা ADRE যিটো 1 আছিলে প্ৰথমবাৰৰ কাৰণে যিটো আছিলে, বা ছেকেণ্ডবাৰ যিটো হ'ল, তাত যদি ভালকৈ লক্ষ্য কৰে, যিসকলে APSC প্ৰিপাৰেশ্যন কৰে, আৰু মেইনলি যিসকলে SSC কৰে, যিহঁতে SSCৰ কাৰণে প্ৰিপাৰেশ্যন চলায়, সিহঁতি মেইনলি চাকৰিটো লৈ গুচি যায়। কাৰণ সিহঁতি ভালকৈ পঢ়ে, ডেফটত পঢ়ে, নিজে নোটছ বনাই পেলাই ধুনীয়াকৈ পঢ়ে, সেইটো কাৰণে সিহঁতৰ কাৰণে ADREটো একদম ইজি হৈ যায়। তো এইবাৰ আমি কি কৰিব লাগিব, যাতে APSC আৰু SSC প্ৰিপাৰেশ্যন কৰা সকলৰ লগত যদি আমি কম্পিটিশ্যনত নামিব পাৰোঁ, সেইটোৰ কাৰণে আমি প্ৰস্তুতি চলাব লাগিব। আৰু তাৰ কাৰণে মই ADRE 3.0, মই ভিডিঅ'ৰ প্ৰথমতে ক'লোঁ, ADRE 3.0 যিটো কমপ্লিট চিলেবাছ, সেই কমপ্লিট চিলেবাছৰ যিমানখিনি ছাবজেক্ট আছে, আসাম হিষ্ট্ৰী, ইণ্ডিয়ান হিষ্ট্ৰী, ইণ্ডিয়ান জিঅ'গ্ৰাফী, ইণ্ডিয়ান আৰ্ট এণ্ড কালচাৰ, আসাম আৰ্ট এণ্ড কালচাৰ, ইকনমিক্স, ইণ্ডিয়াৰ লগতে ভাৰতৰ, আৰু লগতে আপোনাৰ ইংলিছ, মেথছ, ৰিজনিং, এই গোটেইখিনি আমি ডিছকাছ কৰিম সম্পূৰ্ণ ফ্ৰীতে। আপোনালোকে মেম্বাৰশ্বিপ ল'ব নালাগে, পইচা খৰচ কৰিব নালাগে, একো কোৰ্চো কিনিব নালাগে, মই ফ্ৰীতে ইউটিউবত আপলোড কৰিম। আপোনালোকে টাইম টু টাইম ভিডিঅ'টো চাই যাব, ক্লাছখিনি কৰি যাব, আৰু নিজে নোটছ বনাই যাব, যাতে পৰীক্ষাৰ আগতে এবাৰ ৰিভাইজ দিব পাৰে, আৰু গোটেইখিনি ফ্ৰীতে পাব। তাৰ কাৰণে একো মেম্বাৰশ্বিপ লোৱাৰ একো প্ৰয়োজন নাই। সেইটো কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, যাতে মই সময়ে সময়ে ভিডিঅ' আপলোড কৰিম। তো সেই ভিডিঅ'খিনি যাতে আপোনালোকে টাইম টু টাইম পাব পাৰে, ন'টিফিকেশ্যন পাই ভিডিঅ'টো চাব পাৰে, আৰু কণ্টিনিউ ক্লাছটো কৰি যাব পাৰে, আৰু নোটছ বনাই যাব পাৰে, যাতে পৰীক্ষাত এটা ভাল ফলাফল কৰিব পাৰে আৰু চাকৰিটো ল'ব পাৰে।
আৰু যদি আমি ডিচেম্বৰত এক্সাম হয় বুলি ধৰোঁ তেতিয়াহ'লে আমাৰ হাতত মাত্ৰ 8 পৰা 9 মাহ সময় আছে। এই 8 বা 9 মাহৰ ভিতৰতে আমি প্ৰিপেয়াৰ হ'ব লাগিব, ৰিভাইজ দিব লাগিব, মক টেষ্ট ছল্ভ কৰিব লাগিব, গোটেইখিনি ডেপথত আমি পঢ়িব লাগিব। আৰু সেইটোৰ বাবে মই অহা 15 তাৰিখৰ পৰা ADR 3.0 ক্লাছ ষ্টাৰ্ট কৰিবলৈ গৈ আছোঁ। প্ৰথমতে আমি আছাম হিষ্ট্ৰী ষ্টাৰ্ট কৰিম, তাৰপিছত লাহে লাহে ইণ্ডিয়ান হিষ্ট্ৰী, ইণ্ডিয়ান আৰ্ট এণ্ড কালচাৰ, যিমানখিনি চিলেবাছত আছে গোটেইখিনি জিকে মই অলৰেডি ক'লোৱেই। জিকে, ৰিজনিং, সমসাময়িকভাৱে মই ৰিজনিং, মেথছ, লগতে ইংলিছ, এই গোটেইখিনি ডেপথত ক্লাছ মই আপলোড কৰি যাম। তো প্ৰথমতে আমি আছাম হিষ্ট্ৰীতে ষ্টাৰ্ট কৰিছোঁ, তাৰপিছত লাহে লাহে গোটেইখিনি কভাৰ কৰিম, সেইটো চিন্তা কৰিব নালাগে। তো অহা 15 তাৰিখৰ পৰা মই আছাম হিষ্ট্ৰী ক্লাছ দিবলৈ ওলাইছোঁ, A to Z ডেপথত, একদম ষ্টাৰ্টিঙৰ পৰা শেষলৈকে। তো সেইটো কাৰণে মই ক'লোৱেই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। টাইম টু টাইম ভিডিঅ' দিম মই, প্ৰায় ৰেগুলাৰলি ভিডিঅ' পাই যাব, ক্লাছখিনি ৰেগুলাৰলি কৰি যাব, তেতিয়াহ'লে আপোনালোকে এটা ভাল মাৰ্কছ পাব পাৰিব। আৰু অকল ক্লাছটো চালেই নহ'ব, এতিয়া বেছি পঢ়িব নালাগে, হাৰ্ডলি 2 ঘণ্টা পঢ়ি গ'লেই হ'ল। 2 ঘণ্টা খালি ক্লাছটো চাব আৰু নোটছ বনাই যাব। নিজে নোটছ বনোৱাটো বহুত গুৰুত্বপূৰ্ণ হয়, কাৰণ নিজে নোটছ বনালে পৰীক্ষাৰ আগত আপোনালোকে এবাৰ ৰিভিজন কৰি দিব পাৰিব। গোটেইখিনি ভিডিঅ'টো আৰু পৰীক্ষাৰ আগদিনাখন চোৱাটো সম্ভৱ নহয়। তো এটলিষ্ট নোটছটো এবাৰ চাই দিব পাৰিব, তেতিয়াহ'লে এটা ভাল মাৰ্কছ আহি যাব। যিহেতু কম্পিটিশ্যন বহুত হাই লেভেলত হ'বলৈ গৈ আছে, আপোনালোকে হয়তো অলৰেডি জানেই। তো আমাৰ প্ৰিপাৰেশ্যনটো হাই লেভেলত হ'ব লাগিব। মই ভাবোঁ আপোনালোকে গোটেইখিনি কথা বুজি পালে কেনেকৈ কি কৰিব লাগিব। তো আৰু এতিয়ালৈকে চিলেবাছৰ একো আপডেট অহা নাইকিয়া, আমি এতিয়া আগৰটোৱে চিলেবাছ ধৰিব লাগিব যে আগৰ চিলেবাছে ফ'ল' হ'ব। যদি সময়ত সলনি হৈ যায় আমিও সেইটো হিচাপতে পঢ়িব লাগিব, কিন্তু এতিয়ালৈকে একো আপডেট দিয়া নাই যে চিলেবাছ সলনি হ'ল বা চেঞ্জ কৰা হৈছে বা কিবা এড কৰা হৈছে, সেইটো এতিয়াও কোৱা হোৱা নাই। যদি আহে মই আপোনালোকক আপডেট দি দিম, চিন্তা কৰিব নালাগে। যিহেতু অহা নাইকিয়া, তো আমি আগৰ চিলেবাছটোৱে ফ'ল' কৰিব লাগিব। আৰু আমি যিটো 15 তাৰিখে ষ্টাৰ্ট কৰিব গৈ আছোঁ আছাম হিষ্ট্ৰী ক্লাছ, তো তাৰ কাৰণে আপোনালোকে সাজু হয়নে নাই সেইটো কমেণ্ট কৰি কমেণ্ট বক্সত জনাই দিব। আৰু লগতে চবকে বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। ভালকৈ এনজয় কৰক, বিহু চেলিব্ৰেট কৰক আৰু ভালকৈ পঢ়ি যাব। আৰু কাৰণ আমাৰ পঢ়াটো জৰুৰী হ'ব এতিয়া, কাৰণ টাইম বহুত কম আছে। চাবলৈ গ'লে যিহেতু আমি মেইনছৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব লাগিব, তো সেইটো হিচাপত আমাৰ সময় বহুত কম আছে, হাতত মাত্ৰ 8 পৰা 9 মাহ আছে। তো এইখিনিতে আমি গোটেইখিনি চিলেবাছ কভাৰ কৰি গোটেইখিনি কমপ্লিট কৰি পেলাই আমি ৰিভাইজো দিব লাগিব, মক টেষ্ট ছল্ভ কৰিব লাগিব, তেতিয়াহে কিবা এটা ভাল ফলাফল আমি আশা কৰিব পাৰোঁ। কাৰণ কম্পিটিশ্যন বহুত হাই হয়, আমাৰ প্ৰিপাৰেশ্যন লেভেলটো বহুত হাই লেভেলত হ'ব লাগিব। গতিকে আমি 15 তাৰিখে আমি ক্লাছ আৰম্ভ কৰিবলৈ গৈ আছোঁ, টোটেল কমপ্লিট কনচেপ্ট ক্লাছ। তো আপোনালোকে ক্লাছখিনি ৰেগুলাৰলি চাব বুলি মোৰ আশা থাকিল। তো এইখিনিয়ে আজিৰ কাৰণে আছিলে।